নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে লৈ আহিছোঁ কেইটামান মহান লোকৰ মহান বাণী, যি বাণীয়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সিদ্ধান্ত ল'ব নোৱাৰা মানুহতকৈ দুৰ্ভগীয়া আন কোনো নাই। উইলিয়াম জেমছ। কুসংস্কাৰ হ'ল পৃথিৱীৰ সবাতোতকৈ ডাঙৰ বোজা। সৰ্বপল্লী ৰাধাকৃষ্ণন। এজন অসৎ লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই ভাল। হজৰত মহম্মদ। প্ৰেমৰ আনন্দত অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্ৰেমৰ বেদনাহে। ৰবীন্দ্ৰনাথ ঠাকুৰ। বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান। সুমাৰ। শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে, সমস্তই কৰিব পাৰে। মহাত্মা গান্ধী। বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি। মাদাৰ টেৰেছা। এটা বন্দুকৰ গুলীতকৈ এটোপাল চিয়াহীৰ মূল্য বেছি। ছেইণ্ট টেৰেজা। অন্ন বস্ত্ৰ ঈশ্বৰ প্ৰাপ্তিৰ বস্তু নহয়, ভক্তিয়েই একমাত্ৰ পথ। শংকৰদেৱ। বাহাৰ বাপেক বাপ আৰু ককাক জ্ঞান। কমলাকান্ত ভট্টাচাৰ্য।